মানে অলপ দুখ পালে ৰখিব হা এইটো মোবাইলটো মানে কাৰ মই ইমান এটা গম নাপাওঁ ওপৰত ডাইল কলটো আছে কাৰণে কৈছোঁ ৰ'ব দেই নামটো ঐ ভাইটি নামটো চোন কি প্ৰদীপ কিবা এজনৰ নাম প্ৰদীপ কোন এজন অঁ এজন ৰাহুল আছে মানে অঁ সিহঁতি ইয়াত পৰিলেহি নহয় বাইপাছত আহি হা অঁ এই শকতকৈ ল'ৰাজন এই ল'ৰাজনৰ নামটো কি শকতকৈ প্ৰদীপ অঁ এই প্ৰদীপৰ তেওঁ অকণমান দুখ পালে মূৰত হয় মানে এতিয়া আমি এম্বুলেঞ্চ মাতি দিছোঁ আৰু ইয়াৰ পৰা আমাৰ গাঁৱৰ ৰাইজে গোটাই বাইকখন অলপ ভাগিলে যেনিবা অঁ ৰাহুলৰ ইমান এটা হোৱা নাই সি জাষ্ট ভৰিটোত দুখ পালে অকণমান মানে ভৰিটোৰ আপোনাৰ এইটো গেৰৰ পিঠটো অলপ দুখ পাইছে অকণমান তেজ ওলাই আছে যেনিবা ফাটিছে তাৰপৰা বুকুত দুখ পা অঁ সি চবৰে মাজতে আছে মানে কি একেবাৰে অচেতন হৈ পৰিয়ে দিছে একেবাৰে একো মাত বোল কৰা নাই আপোনালোক আহিব পাৰিব নি বাৰু আমি এতিয়া মানে কলেজত আছো আমি হৈছে এনএল কলেজৰ ষ্টুডেণ্ট হয় অঁ তাৰপিছত সিহঁতি এলডিকে আছিলে সিহঁতি এইফালে আহিছিলে মোলৈ মেছেজ এটা দিছিলে বাৰু কোনোবা এজনে অঁ এতিয়া প্ৰব্লেম হৈছে নহয় এতিয়া মাক বাপেকৰ নম্বৰটো কি বুলি ছেভ আছে আপোনাৰ নম্বৰটো মানে ওপৰতে ওলাই আছে সেইটোলৈ কল কৰিলোঁ ডাঙৰ কোনোবা বুলি ভাবি একেবাৰে মাৰি পেলা পাগল হ'ব হেল্ল' এই প্ৰেংক হৈ আছে তোমাৰ লগত গম পাইছ ন চিৰিয়াছলি ল'লে নি কথাটো জুই নে প্ৰেংকটো জুই নে প্ৰেংকটো জুই হ'ব লাগে ন